আপুনি যদি প্ৰথমবাৰৰ কাৰণে আহিছে মোৰ চেনেলত প্লিজ সাবস্ক্ৰাইব কৰক আৰু ইয়াৰ লগতে এই বেল আইকনটো আপুনি দবাই দিয়ক তেতিয়াহ'লে মোৰ নতুন নতুন ভিডিঅ' পাই থাকিব মনে প্ৰাণে তোমাকে বিচাৰো তুমি কিয় নুবুজা কোন হয় সেই ছোৱালীজনী যিজনে মানে ডিম্পু বৰুৱাৰ কাৰণে মানে পাগল হৈ পৰিছে ডিম্পু বৰুৱাৰ প্ৰেমত ডিম্পু বৰুৱাই তেনেহ'লে কিয় ইমান কেইটা ইণ্টাৰভিউ লোৱা হৈছে ডিম্পু বৰুৱাৰ ইমান কেইটা ইউটিউবাৰে ইণ্টাৰভিউ লৈছে ডিম্পু বৰুৱাৰ কিন্তু তথাপি ডিম্পু বৰুৱাই কেতিয়াও স্বীকাৰ কৰা নাই তেওঁৰ গাৰ্লফ্ৰেণ্ড আছে ছুপাৰ ষ্টাৰ এতিয়া ওলাই পৰিল যে ডিম্পু বৰুৱাৰ গাৰ্লফ্ৰেণ্ডৰ নাম কি ক'ত থাকে কি কৰে সব কথা ওলাই পৰিল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক সব কথা ফাদিল হ'ব আজি এই ভিডিঅ' যোগে ডিম্পু বৰুৱাৰ পৰ্দা ফাঁচ হৈ যাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো মানে কি ছোৱালীজনীয়ে এজন ইউটিউবাৰ হয় আৰু সেই ইউটিউবাৰ হোৱাৰ সৈতে ডিম্পু বৰুৱাৰ নামটো নিজকে ফেমাছ কৰাৰ কাৰণে ব্যৱহাৰ কৰিছে আৰু একো নাই এইটো ডিম্পু বৰুৱাৰ গাৰ্লফ্ৰেণ্ড নহয় সেই ছোৱালীজনীয়ে কৈ আছে মই ডিম্পু বৰুৱাক মনে প্ৰাণে ভাল পাওঁ ডিম্পু বৰুৱা দাই মোৰ কলিজা খালে আৰু বহুত কিবা কিবি কৈছে ভিডিঅ' ক্লিপটো আপোনালোকক মই দেখুৱাম কিন্তু ডিম্পু বৰুৱাই এইবিলাক কথা কোনো গুৰুক্ষেপ নকৰে কাৰণ ডিম্পু বৰুৱাই হৈছে আমাৰ অসমৰ একমাত্ৰ নম্বৰ 1 যিটো টেকনিকেল চেনেল হয় যিটো ডিম্পুৰ চেনেল হয় আৰু ডিম্পুৰ আপোনালোকে সবেই জানে যে বৰ্তমান 3 লাখতকৈ অধিক ছাবস্ক্ৰাইবাৰ আছে আৰু ছোৱালীজনীৰ মাত্ৰ 20-25 হাজাৰ মান ছাবস্ক্ৰাইবাৰ আছে আৰু ডিম্পু বৰুৱাৰ নাম এনেকুৱা কৈ এনেকুৱা গীত গাই মানে নিজকে মানে প্ৰতিষ্ঠিত কৰাৰ কাৰণে চেষ্টা কৰিছে ডিম্পু বৰুৱাৰ ব্যক্তিগত জীৱনক লৈ তেনেকুৱা ধৰণৰ মন্তব্য কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয় সেই তাতে গানটো আপুনি শুনা পাব মই ক্লিপটো দেখুৱাম ক্লিপটোত কোৱা হৈছে যে তুমি কিয় বুজি নোপোৱা মই মনে প্ৰাণে ভাল পাওঁ তোমাক তুমি বুজি নাপালে তোমাৰ মা দেউতাই ভাল বুজি পাব নেকি এনেকুৱাকৈ কৈছে আৰু বহুত কিবা কিবি কৈছে আপোনালোকে ভিডিঅ' ক্লিপটো দেখুৱাম এতিয়া আপুনি মানে টেনশ্যন ল'ব নালাগে যে ডিম্পু বৰুৱাই আমাৰ পৰা মানে কথাটো লুকাই আছিলে গাৰ্লফ্ৰেণ্ড আছে বুলি তেনেকুৱা নহয় ডিম্পু বৰুৱাৰ সঁচাকৈ কোনো গাৰ্লফ্ৰেণ্ড নাই আৰু যদি হয় আপুনি নিশ্চয় গম পাব ডিম্পু বৰুৱাই নিজেই মানে কৈ দিব আপোনালোকক কাৰণ ডিম্পু বৰুৱা আৰু তেওঁৰ যিমান ছাবস্ক্ৰাইবাৰ আছে এটা মানে বঢ়িয়া ৰিলেশ্যন এটা আছে বঢ়িয়া সব কথা মানে শ্বেয়াৰ কৰে সেইকাৰণে আপোনালোকে টেনশ্যন ল'ব নালাগে এইবিলাক কথা আপোনালোকে বৰ্তমান এই ভিডিঅ'টো চাওক অলিম্পিকাই কি বুলি কৈছে আৰু এনেকুৱা ধৰণৰ মই ভিডিঅ' লৈ আহি থাকোঁ যদি ভাল লাগে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বলক ভিডিঅ'টো চাওক মনে প্ৰাণে তোমাকে বিচাৰো তুমি কিয় নুবুজা ওই টেকনিকেল চেনেলৰ গৰাকী বুজি নাপাওঁ হা বুজি নাপাওঁ যাচি ৰখা হিয়াৰ চেতনাই খাই দিয়ে কলিজা ওই কলিজা খাই দিছ এবাৰ মোৰ চেনেলত ধুমুকি মাৰি চাওঁচোন সেইটো খবৰ হ'লে নাই বুজি নাপাওঁ হা বুজি নাপাওঁ প্ৰথম প্ৰেমৰ প্ৰথম অনুভৱ কোনেনো বুজি পাব ওই তই যদি বুজি নাপাওঁ তোৰ মা দেউতাই বুজি পাব নেকি হা বুজি পা না মোক কেলে বুজি নাপাওঁ মনে প্ৰাণে তোমাকে বিচাৰো তুমি কিয় নুবুজা যাচি ৰখা হিয়াৰ চেতনাই খাই দিয়ে কলিজা মোৰ শুন খাই দিয়ে কলিজা প্ৰথম প্ৰেমৰ প্ৰথম অনুভৱ কোনেনো বুজি পাব লা আহা উজাগৰি প্ৰতি নিশাৰ অনুভৱ তুমিয়েচোন যদি থাকা তুমি আঁতৰি মোৰ গুপ্ত প্ৰেমে কৰিছে আমনি মনে প্ৰাণে তোমাকে বিচাৰো তুমি কিয়নো